নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিসকলে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ ভিডিঅটো আৰু সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটি ভাল খবৰ আহিছে আৰু ভিডিঅটোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ আমি সকলোৱে জানো আমাৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে প্ৰত্যেক বছৰে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হয় আৰু এইবাৰো কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে নটিফিকেশ্যন প্ৰকাশ পাইছে এতিয়া কোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব আজিৰ ভিডিঅটোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ প্ৰচিডিউৰটো কি হ'ব এই কথাখিনিও ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হলে তুমি মিনিমাম 170 মাৰ্কস পাব লাগিব অৰ্থাৎ তুমি এই যে ৰিজাল্ট ঘোষণা কৰা হ'ল ৰিজাল্ট ঘোষণা কৰাৰ গোটেইকেইটা সাবজেক্টৰ ভিতৰত মিলাই তুমি কিমান পাব লাগিব 170 নম্বৰ মিনিমাম পাব লাগিব আৰু তুমি 6টা সাবজেক্টৰ ভিতৰত 3টা সাবজেক্টত কি কৰিব লাগিব পাস কৰিব লাগিব অৰ্থাৎ এই দুটা ক্ৰাইটেৰিয়া বেলেগ আৰু ক্ৰাইটেৰিয়া নাই ক্ৰাইটেৰিয়া দুটা হ'ল তুমি 3টা সাবজেক্টত পাস কৰিব লাগিব আৰু তুমি কি কৰিব লাগিব 170 নম্বৰ পাব লাগিব তুমি যদি 170 নম্বৰ পাইছা আৰু তুমি যদি যিকোনো 3টা সাবজেক্টত পাস কৰিছা তেতিয়া হলে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে যোগ্য আৰু কম্পাৰ্টমেণ্টেল এক্সামটো আজি পৰা প্ৰায় 1 মাহ 1.5 মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব তাৰ কাৰণে এক্সট্ৰাকৈ আকৌ ৰুটিন প্ৰকাশ পাব কোৱেশ্চন পেপাৰ থাকিব কোৱেশ্চন পেপাৰৰ সিলেবাস আগৰ দৰে হ'ব ঠিক আগৰ পেটাৰ্ণতে কোৱেশ্চন এক্সাম অনুষ্ঠিত হ'ব মাত্ৰ তোমালোকৰ কি কৰিব লাগিব এটা অনলাইন কৰিব লাগিব কিন্তু এই যেটো অনলাইন এই অনলাইনটো তোমালোকে নিজে কৰিব নোৱাৰা এই অনলাইনটো থ্ৰু স্কুলৰ জৰিয়তে হ'ব লাগিব অৰ্থাৎ অনলাইনটো স্কুলেহে কৰিব লাগিব গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকৰ বিদ্যালয়ৰ লগত গৈ যোগাযোগ কৰা যে কি মই কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰো বা তোমালোকৰ বিদ্যালয়লৈকে ইতিমধ্যে লিষ্ট যাব যে কি কোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দিয়াৰ কাৰণে যোগ্য তাৰ লিষ্ট এখন বিদ্যালয়লৈকে ইতিমধ্যে যাব অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 3টা সাবজেক্টত পাস কৰিছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে 170 নম্বৰ পাইছে তাৰ লিষ্ট ইতিমধ্যে বিদ্যালয়লৈকে আগে পিছে যায় এবাৰো যাব গতিকে তাত তোমালোকে কি কৰিব লাগিব কেইখন সাবজেক্টত তুমি কম্পাৰ্টমেণ্টেল দিব বিচৰা ম্যাক্সিমাম যেহেতু তুমি 3টা সাবজেক্টত কম্পাৰ্টমেণ্টেল দিব পাৰিবা আৰু প্ৰতিটো সাবজেক্টৰ কাৰণে তুমি কিমানকে দিব লাগিব 500 টকা কৰি এটা পইচা দিব লাগিব আৰু তাৰ উপৰিও 150 টকা এটা চেণ্টাৰ চাৰ্জ থাকে এনেকুৱা ধৰণে তাৰ উপৰি এটা অনলাইন খৰচ নিশ্চয় থাকিব তেনেকুৱা ধৰণে এই প্ৰসেছটোৰ জৰিয়তে তোমালোকে গলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা আৰু ডিটেইল গাইডলাইন বুলি ক'লে ইয়াৰ বিশেষ ডিটেইল গাইডলাইন নাই তথাপিও পৰৱৰ্তী পৰ্যায়ত কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যিখন নটিফিকেশ্যন ওলাইছে এই নটিফিকেশ্যনখন মই তোমালোকক এবাৰ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম তাত আৰু বেলেগ বিশেষ বস্তু নাই আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত তোমালোকে বহুত বেছি বিশেষ কৰিবলগীয়া তোমালোকৰ নাথাকে তোমালোকে অৰিজিনাল মাৰ্কশিটখন তোমালোকৰ বিদ্যালয়ত জমা দিব লাগিব এই কাৰণে অৰিজিনাল মাৰ্কশিটখন বিদ্যালয়ত জমা দিব লাগিব কাৰণ অৰিজিনাল মাৰ্কশিটখনৰ পৰিৱৰ্তে কম্পাৰ্টমেণ্টেল এক্সামৰ সময়ত তোমালোকৰ এখন নতুন মাৰ্কশিট আহিব যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে সেই কথাখিনি তোমালোকক ইতিমধ্যে জনালো আৰু লগতে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকৰ ৰিজাল্টক লৈ সন্তুষ্ট নহয় পাস কৰিছা কিন্তু ৰিজাল্টক লৈ সন্তুষ্ট নহয় সেই ছাত্ৰ-ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰা কিন্তু তেওঁলোকৰ কাৰণে কি এটা ব্যৱস্থা আছে ৰিচেকিংৰ এটা ব্যৱস্থা আছে অৰ্থাৎ বহি পুনৰীক্ষণ কৰা এটা ব্যৱস্থা আছে আৰু এতিয়া তোমালোকে কি কৰিব পাৰা তোমালোকে তোমালোকৰ বহিটো নিজাববীয়াকৈ চাব পাৰা তোমালোকে এক্সাম হলত কি লিখিছিলা ওএমআৰত কি লিখিছিলা আটাইখিনি কথা তোমালোকে নিজাববীয়াকৈ চাব পাৰা তাৰ প্ৰসেছটো আৰম্ভ হৈছে ৰিচেকিংৰ প্ৰসেছটো আৰম্ভ হৈছে তোমালোকে অনলাইন কৰিব পাৰা সেইটো কিন্তু তোমালোকে অনলাইনটো নিজাববীয়াকৈ কৰিব পাৰিবা এপ্ৰিলৰ 22 তাৰিখৰ পৰা মে মাহৰ 7 তাৰিখলৈকে অনলাইন চলি থাকিব 15 দিন তাৰ পৰৱৰ্তী পৰ্যায়ত এমাহৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী 15 দিনত তোমালোকৰ ইমেইলত তোমালোকৰ যিটো এক্সামত বহিত লিখিছিলা সেই বহিটোৰ জেৰক্স কপি নহয় স্কেন কপি তোমালোকৰ ইমেইলত পঠাই দিয়া হ'ব গতিকে তোমালোকৰ কোনোবাই যদি ভাবিছা যে কি তোমালোকে যেটো নম্বৰ পাইছা সেই পোৱা নম্বৰটোৰ সন্তুষ্ট নহয় তেতিয়া হলে তোমালোকে ৰিচেকিংৰ কাৰণে তোমালোকে অনলাইন কৰিব পাৰা তাৰ লৈ ইতিমধ্যে ভিডিও প্ৰস্তুত কৰিছো এই ভিডিওটো তোমালোকে এবাৰ চাই লবা ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ষ্টুডেণ্টছ কুইন এছাম নামৰ যেটো আমাৰ হোৱাটছআপ চেনেল আছে তাত জয়েন হৈ লবা আৰু আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকাটো জয়েন হৈ লবা এনেকুৱা ধৰণৰ শিক্ষামূলক খবৰসমূহ
বা এই ষ্টুডেণ্ট ৰিলেটেড খবৰসমূহ তোমালোকে পাই থাকিবৰ কাৰণে সক্ষম হ'বা দুটা লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আৰু ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰা যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফেইল কৰিছে তেওঁলোকে যাতে এই খবৰটো দ্বাৰা উপকৃত হৈ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব